तो गाइस मजा কোন হয় রে তো গাইস মই এতিয়া মোৰ আইফোন 16 টো ওয়াটাৰপ্ৰুফ টেষ্ট কৰিম আৰু তলত মাছ বিলাক আছে আৰু দেখাবলৈ চেষ্টা কৰিম তো চাও ও তলত আছে নে কি মজাকে চলে ফ্ৰেন্ডছ সব কিনে আছে এদিগুলো ভালে আছে তো গাইস আজি আহিছো পিকনিক খাবলে আৰু বৰ্তমান আমি আহি পাইছো নলবাৰী ইয়াতে তেল ডিপুত সোমাই অলপ সুসু ব্ৰেক এটা ললো তো এতিয়া লাহেকে আৰু ইয়াৰ পৰা ওলাই যাম আৰু এইবিলাক ভাইবিলাক আছে গুটে পিকনিক খাওয়া গাইস কেনেকুৱা লাগছে গাইস ভাল লাগিছে কেনেকুৱা আজি আমি ভুটান চকী পিকনিকলৈ গৈ আছো যেটা বাথৰুম কৰি ওলাই আহিলো মূত্ৰ বিসৰ্জন কৰি আহিছে এতিয়া মূত্ৰ বিসৰ্জন জায়গাটো কোৱা নাছিলো আমি গৈছো ভুটান চকী আমি এতিয়া এইবালো মেইন গেটত আৰু এইটো হৈছে চকী পিকনিক স্পটৰ মেইন গেটটো আৰু এতিয়া আমি গেট পাছ ল'বৰ কাৰণে ৰখিছো ইয়াত এইটো গেট আৰু ইয়াতে গেট পাছ লৈ আছে গেট পাছ বাছৰ কাৰণে কিমান বা লয় গাইস ইয়াতে এনেকুৱা এক্টিভিটিজ আছে ভুটান চকী আৰু আমাৰ গেট পাছ লৈ কিমান ল'লে গেট পাছ 600 টকা গেট পাছ লৈ ল'লে ইয়াতে বাছ এখনৰ পুৰা তো দোস্ত আমি আহি পালো লাহে লাহে পিকনিক স্পট তো গাইস আমি ফাইনালি আহি পালো ভুটান চকী পিকনিক স্পটত আৰু ইয়াতে চাওক কি ধুনীয়া পানী আৰু আমি এতিয়া জায়গা বিচাৰি আছো ভাল জায়গা যাতে সমান জায়গা হয় আমি গোটেইখিনি একেলগে বহিব পাৰো আৰু বাছখন আহি আছে এয়া আমাৰ পিছে আমি এতিয়া তিনটা যাই কিনে জায়গা চাই আছো ধুনীয়াকে আৰু এইবিলাক গোটেই পাহাৰ ভুটান পাহাৰ আৰু গাইস আমি সোমবাৰ দিনত আহিছো আজি 20 তাৰিখ সোমবাৰ হেৰ কাৰণে মানুহে নাই এনেও এতিয়া পিকনিক সিজন লাহে লাহে কমি গৈছে না হেৰ কাৰণে মানুহ নাই একেবাৰে আৰু এইবিলাক ইমান ডাঙৰ এৰিয়া কিন্তু মানুহ নাই তাতে এক পাৰ্টি আছে তাৰপিছত আৰু আমি আৰু বেলেগ নাই আৰু এনেকুৱা আগত জাগা আৰু এতিয়া আমি এনেকে জাগা এটা বাছি ললো ইয়াতে আমি বহিম গোটেইবিলাকে আৰু এনেকে বাহৰ দলং এটা পাৰ হৈ যায় আছে ধুনীয়া পানী ক্লিয়াৰিটি বাহৰ পানী ওয়েলকাম অৰ পিকনিক স্পট তো গাইস চাওক পানী ক্লিয়াৰিটি চাওক এই তলৰ হিল দেখা পায় ইমান ধুনীয়া পানীটো কিমান ঠাণ্ডা লাগিছে আৰু এনেকুৱা আমি ইয়াতে জায়গাটো বাছি ললো জায়গাটো অলপ লেতেৰা কৰি থৈ গৈছে কিন্তু ঠিকে আছে ধুনীয়া চাফা কৰি লম আৰু এটা বগৰী চাওক না কোনোবাই লৰাই গৈছে নেকি এইবিলাক গোটেই বগৰী পৰি আছে বগৰী কোনে কোনে খাবি ইফালে গাইস গোটেই বগৰীৰ গাছ এইবিলাক যেন বগা মাটিত আহিছো বগা মাটিত বহুত বগৰী আছে না বা গোটেই বগৰীয়ে দেখো তো গাইস আৰু একবাৰ দেখুৱাই দিছো পানী ক্লিয়াৰিটি চাওক কিমান একদম তলৰ হিল বিলাকো দেখা পাই গৈছে ধুনীয়া একদম চাফা পানী তো এতিয়া আমি আহি কিনে ধুনীয়াকে এইবিলাক জায়গাবিলাক সেটআপ কৰি ললো ইয়াতে আমাৰ ৰান্ধনি হ'ব ভাত আঞ্জা বনো আৰু এইফালে আমি গোটেইবিলাকে বহি লৈছো এতিয়া ব্ৰেকফাষ্ট কৰিম তাতে আৰু এনেকে আঞ্জা কুটাকুটি হ'ব এতিয়া কেনে ভাল না দে কাটি থাক চকুৰ পানী ওলাব নেকি অলপ ঠিকে আছে দে বহি যাব তো গাইস আমি এতিয়া অলপ আগুৱাই আহিছো আৰু অলপ ফটোশ্বুট কৰি আছো ফটোশ্বুট কৰাৰ কাৰণে আমি গোটেইকেইটা আগুৱাই আহিছো কেনেকুৱা পানী কেনেকুৱা পানী একদম পবিত্ৰ যেমান ফিল্টাৰ পানীও পাত্তা নাপায় পানীটো মানে কি কৰিব গম পাই নাই যোনটো আমি গুৱাহাটীত পাওঁ সেইটোৱে পানী ইয়াতে শিল বেছি আছে সেইকাৰণে পানীটো চাফা আৰু সেইকাৰণে শব্দটো ভাল আছে এয়া পুৰা চাফা পানী একদম ডাউকি নিচিনা না ডাউকিৰ পানীটো তো আৰু ইয়াতে এইটো কাৰণে অলপমান দেখাত ভাল লাগে তাৰমানে এনেকুৱা বাঁহৰ দলং বহুত কেইখন আছে সিফালেও আছে বহুত কেইখন ইফালেও আছে এইটো কাৰণে মানে এইটো চাইডে পিকনিক স্পটটো এক্সটেণ্ড কৰিব পৰা হৈছে নহ'লেতো নাছিলে জাগা ইফালে বেছি তো গাইস আমি যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া বেছি নাছিলে মানে আমিয়ে প্ৰথম বাছ আহিছিলোঁ কিন্তু এতিয়া এনেকে স্কুল বাছ ভৰ্তি হৈ গ'ল 4-5খন স্কুল বাছ পুৰা ভৰ্তি হৈ গ'ল এতিয়া গোটেই ষ্টুডেণ্ট আৰু এনেকে আমি এতিয়া আগলৈকে গৈ আছো আৰু ইয়াতে লোকেল কমলা ওলাইছে নেকি ইয়াতে কমলা ওলাইছে তো এতিয়া আমি অলপ আগুৱাই আহিছো আৰু ইয়াতে এক্টিভিটিজ বিলাক ইয়াৰ পৰা কৰিব পাৰে ইয়াতে জিপ লাইন এয়াৰ গান শ্বুটিং ইয়াতে এইটো ইয়াতে শ্বুটিং গান আৰু ইয়াতে জিপ লাইন আৰু ইয়াতে এইটো শ্বুটিং গান নেকি এইটো
অঁ 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 আহি আছোঁ আৰু ইয়াতে আৰ্চাৰী তীৰ খেলা ইয়াতে ইয়াৰ পৰা জিপ লাইনিং কৰি সেইফালে যায় তাৰলৈকে আৰু ইয়াতে জিপ ক্লাইম্বিং কৰাৰ নামত 200 টকাকৈ পাৰ পাৰ্চন লৈ আছে ইয়াতে উঠি জিপ ক্লাইম্বিং কৰি সেইপিনে যাব তাৰলৈকে তাৰপিছত আৰু ইয়াৰ পৰা ইয়ালৈকে এনেকৈ ৰিটাৰ্ণ আহিব আৰু ইয়াতে এনেকুৱা এটা ফেচিলিটি আছে যিটো শ্বিলং ৱাৰ্ডছ লেকত আছে ইয়াতে ফটো উঠি ইয়াতে ড্ৰেছ পিন্ধি কেনে ভিতৰত ফটো উঠিব পাৰে ধুনীয়া তো এতিয়া আমি এনেকৈ আগুৱাই যাই আছোঁ আৰু ইয়াতে ইমান বগৰী গাছ আছে বাপৰে বাপ যিমানে যাই আছোঁ সিমানে বগৰী গাছে পাই আছোঁ এইটো এটা বগৰী গাছ সিফালে পাৰ হৈ আহিলোঁ এই বগৰী গাছ আৰু এইফালে বগৰী গাছ মানে ৰাস্তাটো গোটেই চাইডে বগৰী গাছ আৰু তাতে বগৰী গাছৰ তলতে বগৰী প্লাষ্টিকত বান্ধি বিকি আছে কোনে কিনি আছে সেইটো নাজানো আৰু তো গাইছ এতিয়া আমি অলপ আগুৱাই যাই এনেকুৱা এটা ধুনীয়া প্লেচ পাইছোঁ আৰু এইটোৱে বৰ্ডাৰ নেকি ভূটান বৰ্ডাৰ চাগে আৰু এইফালেও নদী আছে এইফালেও নদী আছে ফাৰ্ষ্ট টাইম লাইফত মানে ইফালেও নদী সিফালেও নদী মাজতে ৰাস্তা একদম মজা আৰু যাই কিনে খাম আৰু নাস্তা খাব লাগিব যাই কিনে মই এতিয়া শ্বুট কৰি আছোঁ ইনষ্টা 360 কেমেৰাৰে তো এতিয়া আপোনালোকে দেখিব পাইছে কেনেকুৱা কোৱালিটি ইয়াৰ কোৱালিটিটো ইমান ভাল নহয় ইনষ্টা 360 শ্বৰ্ট এইটো ইনষ্টা 360 AC Pro আমি চববিলাকে আছোঁ তো গাইছ আমি এতিয়া ইনষ্টা 360টো ৱাটাৰপ্ৰুফ টেষ্ট কৰিম যিহেতু ৱাটাৰপ্ৰুফ বুলি লিখাই থাকে তলত মানে মাছ আছে এয়া চাব পাৰে নাই অলপ লয়ে এইটো কিয় যাব এইটো যিহেতু ৱাটাৰপ্ৰুফ লিখাই থাকে মজা তো উঠছি ওচৰত আহিছে নে কি মজাকে হাতখন দিবি নাহে বনা মাছ ধৰিছে মাছ তো গাইছ মই এতিয়া মোৰ iPhone 16 টো ৱাটাৰপ্ৰুফ টেষ্ট কৰিম মই বৰ্তমান উপস্থিত দুটা নদীৰ মাজত মথাউৰিত আৰু এইফালৰ পানীটো চাওক এইফালৰ পানীটো ইমান ধুনীয়া চাফা আৰু এইফালতো একদম গাখীৰৰ নিচিনা অলপ বেলেগ কালাৰ বগা মানে এইটো পানীটো বৈ আহিছে ইফালে চিধা এইটো চাইডৰ পাহাৰৰ মাজৰ পৰা আৰু এটা এইটো অলপ ঘোলা দেখা পোৱা পানীটো এইফালৰ পৰা বৈ আহিছে এনেকৈ তাৰমানে দুটা বেলেগ জেগাৰ পৰা বৈ আহিছে না পানীটো তাৰ কাৰণে অলপ বেলেগ পানীটো যদি লগ লাগিল হয় আৰু দেখাত বেলেগ মানে এটা ইউনিক লাগিল হয় তো ধুনীয়া জেগা আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে গাইছ আমি এতিয়া একদম আগৰ পৰা আহিলোঁ আৰু একবাৰ দেখুৱাই দিব বিচাৰিছোঁ কিমান বগৰী গাছ আছে এইবিলাক গোটেই বগৰী গাছ কেনে বগৰী কিনি খাবি না পাৰি খাবি পাৰি খাৱাই ভাল এইবিলাক গোটাই বগৰী তো আৰু ইয়াতে যদি কোনোবাই একো লৈও নাহে তো এনেকৈ খাব পাৰে ইয়াতে ধুনীয়া দোকান আছে গাহৰি চাহৰি ধুনীয়া পায় তো গাইছ আমাৰ ভাইবিলাকে ইয়াতে এক্টিভিটিজ কৰি আছে যুগলে গুলি মাৰি আছে মাৰি দি এই ক'ৰবাত এটা
তো আমি এতিয়া ইয়াতে জিপ লাইন কৰিম বুলি আহিছো আমি তিনিটাই करबी ना जिप लाइन मोन्टू कोर कोर को ऐसे धड़कन तो तेज हो रहा है जनी करेगा हां जाएगा टपक टपक करता है तो माने আমাক কৈছিল 200 টাকাকে পার পারসন কিন্তু আমি এটা তিনটাই 500 টাকাত যাম তো গাইস আমি এটা জিপ লাইন কৰিম ইয়া পিন্ধিব ওলাইছো মৰিলে নেকি মৰিলে নাই লাইভ তো একবাৰই না আৰু এনেকে যতেতে পাও না যায় তো জিপ লাইন এটা পাইছো এটা উঠিলো আৰু এটা হ্যাঁ প্ৰথম মই যাম তাৰ পিছত ইয়া সেফটি হেলমেট লেবাৰে লাগছি দেখো परमेश्वर बाबू लेबार काम करबा जाव এতিয়া তো গাইস আমি এতিয়া ৰেডি হৈছো এফালে অজয় ভাই পিন্ধি আছে এফালে জনি ভাই পিন্ধা হৈ গল এ লেবাৰ একদম লেবাৰ লাগছি বিল্ডিং কি রং মারবা যাও নাকি বিল্ডিং রং মারবা যা আরে পয়সা দিছি দেখুন মানটো তো গাইস এতিয়া যাম জাস্ট ব্যালেন্সৰ কাৰণে ইয়াতে ধৰিব ওপৰত নধৰিব ইয়াতে ব্যালেন্সৰ কাৰণে টাইট কে উলুমি থাকিব নলে বহি দিয়া ভালৰে ওকে ওকে এনজয় ওকে থ্যাংক ইউ কাম মাই লাভ বাই বাই ওই কেন লাগি তো গাইস মোগা ফার্স্ট টাইম গাইস লাইভ ভয় লাগে ঠিক কোন হয় রে Mona! Aha! Number lagu na? Oh. Ada yate ahi golo yar erpora return jam. To etia ifale upor jabo lagbo return jabo karone. Video hoi ase de. Boria yar erpora return jam enege. ইয়াত ধৰিব নালাগে হা বুই দে হা থ্যাংক ইউ দুখন স্ট্ৰেট কৰি দে ৰেডি হা এই মজা পিকআপ লৈ যায় গাইস পইচা মজা কেনে লাগিল তো বঢ়িয়া লাগিল এখিনি ধুনিয়া পিকআপ বাৰে অলপ ভয় লাগে কিন্তু এখিনি আইপাৰ পিছত স্লো হৈ যায় না বঢ়িয়া লাগে कैसा लगा मेरा मजाक তো গাইস মই আহিলো জিপ লাইন কৰি এতিয়া যাব আমাৰ জনি ভাই ৰেডি হৈছে যাব না তাৰপিছত অজয় কেনেকুৱা থৰা থৰা ধক ধক কৰা জোৰকে লাৰিছে না ধপ ধপ धक्का धक्का कर नहीं लगा आई मजा जनी भाई ए हो मजा तो এটা জনি ভাই আহি গল এবাৰ যাব অজয় ओ भाई मारो मुझे मारो দে এবাৰ অজয় ভাই যাই আছে যা 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 ওই রিটার্ন আইবা চেষ্টা করবি দে অজয় তাতে ভাত খাব লাগব না তো এই অজয় ভাই আহিছে এতিয়া অলপ বেবাই দে কেনেকুৱা লাগছি অজয় কেনেকুৱা লাগছি উঠিলো বডি হেলো এই এনেকুৱা কৈ দি কেনেকুৱা লাগছি ওই আধাত বম ভয় লাগছে এইখিনি ভয় লাগে অলপ তো গাইস এটোৱে হৈছে ভুটান চকীৰ পিকনিক স্পট আৰু এফালে অলপ ফুৰিব আহিছো মানে এবিলাক ধুনিয়া পাহাৰবিলাক দেখা পাইতো ইয়াৰ পৰা আৰু জিপ লাইন কৰি মজা লাগিল তো জিপ লাইন কৰি আহি ভালদৰে খালো তাৰ পিছত ধুৱা পাখলা কৰি গাড়ীত উঠাই দি তো এতিয়া ইয়াৰ পৰা ৰাওনা হ'ম যেহেতু আহা যোৱা ৰাস্তাটো তাৰমানে এলিফেণ্ট কৰিডৰ বুলি লিখা আছে তাৰ কাৰণে ইয়াৰ পৰা দিনৰ পোহৰতে ওলাই যাতে ভাল হ'ব তাৰ কাৰণে এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে যি কৰিবলৈ কৈ দিব মানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব তো বেলেগ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এটা বাই বাই